স্যার আপোনাৰ কথা শুনি থাকো দেই। থ্যাংক ইউ মোহন নহয় জানো? নহয় মই কেকেহে নহয়, সেইজনৰ কথা কৈছো। এই আহ আকৌ আপুনি মোক পাহৰি গ'ল চা কি খবৰ মোহন? আখিছে আৰু ওপৰজনে চলাই চাবি চলিহে আছো ভগৱানৰ কথা কৈছ বাবা এইজন মোৰ ওপৰজন আৰু মই তলৰজন এজনে যেনেকে চলাই মই তেনেকেই চলো সেৱা এটা কৰ এই মোক নহয় কোনজন এই মূৰ্খ ওচৰত গৈ কৰ মাতিছে আকৌ ভাল হ'ব বাবা একে জাগাতে থাক দেই কি হ'ল চা এইটো আশীৰ্বাদৰ খুন্দাও উপায় অৱশ্যে মই নালাগে 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 কৈছো নহয় একে ঠাইতে থাক বুলি কি কব দাদা এইখন থানাত মোৰ তেজ আছে তেজ আছিল ছাৰ এইখন থানাত মোৰ তেজ আছে এইখন থানাত মোৰ ঘাম আছে এ আগতে আছিল হে কিন্তু এই মাজৰ সময়খিনিত ক'ত আছিল মোক পৰুৱাই পালেহে দাদা ভাল লাগিল এইখন থানাত আপোনাৰ তেজ আৰু ঘাম জড়িত হৈ আছে বুলি গম পায় হয় চা এটা সময়ত তেজ আৰু ঘাম কেকে চা মই বাল্টিঙে গোটাই গৈছিলো এটা দেচোন যা বুঢ়া পুলিচটোক মই কি বুলি মাতিম কৃপা বৰ ছাৰ আচ্ছা টিপাব টিপা নহয় কৃপা বৰ কাকত টিপাব কেতেকী ধুনীয়া নাম আচ্ছা এই বিষটো ভাল পাইছেনে অলপ অলপ সঁচানে বাৰু নাপায় কেকেদা ভালে আছেনে আছো আপোনাৰ ভাল একদম বঢ়িয়া আপুনি এএছআই হোৱা খবৰটো শুনি খুব ভাল লাগিলে দৌৰিছো আৰু ক'ত ফিল্ডত চা কম দৌৰিছে হয়নে নহয় পঢ়া শুনাত দৌৰাৰ কথা কৈছো মূৰ্খ পঢ়া শুনাত কেনেকে দৌৰিছে ছাৰ মই ষ্টাফৰ বাকীসকলক মাত এটা দিওঁ যাওক চা মই ভালে পাইছো বহুত নিয়মত খাইছো যে মেম ষ্টাফৰ বাকীসকল ক'ত গ'ল আছে বাহিৰতে ছাৰ মই বি কোনখন যুদ্ধৰ নহয় নামটো বি পালিনে সৰু ল'ৰা ছোৱালী নেকি চা নিজে নিজে আহিব বৰ ধুনীয়া নাম কিন্তু ধেমালি কৰিলো ধন্যবাদ ছাৰ আপোনাৰ কথা থানাত ওলাই থাকে নোলাব কিয় মেডাম এইখন থানাৰ কাৰণে বাল্টিঙে তেজ ঘাম ওলাই থৈছে মানে মেম এইখন থানা যেতিয়া বনাইছিল এই দুখন হাতেৰে খচক খচক কি কৈছো ইমান ওখ এই দুখন হাতেৰে যে পোৱা খচক পোৱা খজতি হাত টেঙা মায়ে পোৱা আমাৰ চাহ এই এই কি ক'লেও ল'ৰাটোৱে অঁ হয় নেকি মই আকৌ আপোনাকে সুধিম বুলি ভাবিছিলোঁ কি ন কি ক'লে সি এই ই নিজেও বুজা নাই চাগে কি হ'লে আমাৰ দুটাক তাতে এৰিলি যে দুইজনীয়া অথনি মাত্ৰ দেখোন পাতাই দিয়া নাছিল নহয় নেকি আমাৰ কি বেয়া নালাগে নেকি কিবা বাদ দিয়া চাৰ দিয়া কামটো কৰো আহা অল দেই মই কামটো কৰোঁগৈ হা এই ৰা কাম কৰি এতিয়া পাহাৰ ফালিব নালাগে বহ এই মানুহখিনি মই নতুনকৈ পোৱা নাই জানো জইনটো কৰি ফৰ্মেলিটিজখিনি কৰি ল'লো ঐ কেইটা মোক চাগে আপুনি চিনিয়ে পোৱা নাই
কিয় তই গিয়াছুদ্দিন নহয় জানো তই লীলা পুতেক নহয় জানো তোক কিয় চিনি নাপাওঁ অ মনত আছে আপোনাৰ কিন্তু কেকেদা আপুনি ASI কেনেকে হ'ল অঁ কওকচোন এইবিলাক বহুত কথা পিতম ছাৰ মানে আমাৰ পিতম ছাৰ আমাৰ দুটাক বহুত হেল্প কৰিছে আই গোসাঁই দুইটাকে হেল্প কৰিলে কাৰণে বাৰু কেকেদা ASI হ'ল তই কি হলি মই কি হলো ছাৰ অঁ ই ৰিচেণ্ট ৰেংক এটা পাব ফাগুন সোমালে মা এইবিলাক বাদ দিয়ক আপুনি ASI কেনেকে হ'ল সেইটো কওক অঁ ৱাল যেতিয়া মই থানাত কাম কৰি আছিলোঁ তেতিয়াই প্ৰীতম ছাৰে মোক BA-ত এডমিশ্যন দি দিছিল আমি গমেই নাপাওঁ ছাৰ মই ছাৰক ক'বলৈ হাক দিছিলোঁ লাহে লাহে দিন গ'ল মই BA-টো কমপ্লিট কৰিলোঁ ডিপাৰ্টমেণ্টেল এক্সাম আহিল মাজতে যে 150 মান পুলিচ পষ্টিং হৈছিল অ আমাৰ গাঁৱৰ জিতেন পেটকো আপুনি তাত পাইছে সেই আচ্ছা। 150 লিষ্টৰ ভিতৰত মোৰ নামো আছে 1-2টো আপুনি নাপায় 6-7 মানত পাইছে নেকি ন 150 নম্বৰটোৱে খালি এটা কথা দুখ লাগিছে বুজিছ যিজন ছাৰৰ কাৰণে আজি মই ASI হৈ জইন কৰিবলৈ আহিলোঁ সেই প্ৰীতম ছাৰক চেলুট এটা দিবলৈ আজি মানুহজন নাই চা ঐ ছাৰ নকৰিবি বাইদেউ ভিতৰত থকা এজন আমাৰ পিতম ছাৰ নহয় নেকি বাৰু কি হ'ল তই মোৰ পৰা আঁতৰি ফুৰিছ যে কিবা বেয়া পাইছ নেকি কিয় তেনেকে কয় ছাৰ ভাল পাওঁ আই লাভ ইউ দেই আই লাভ ইউ বুলি ছোৱালীকে কয় আচ্ছা যোৱা তুমিতো ঘৰত সোমোৱাই নাই নহয় ব'লা আপুনি এই আপুনি দেখোন ঘৰখন দখল কৰি আছে মই গৈ কি কৰিম আৰু চাওকচোন ছাৰ মই আপোনাৰ বেলেগ থানালৈ নি SI বনাই ঘূৰাই লৈ আহিলোঁ এখেতে একে জেগাতে পেট পেলাই আছে তোক মই ইমান দিনৰ মূৰত লগ পালো তই মোক তেনেকে কলি জুমুনি কৈছ বাচ্চা দা টেঙা সেইটো গৰমতহে মই নাই যদিও ঘৰখন বৰ ধুনীয়াকে ৰাখিছে যিখিনি পাৰিছো আৰু এনেইতো ৰাতিপুৱাই ওলাই যাওঁ আকৌ ৰাতিহে আহোঁ তাৰ মাজতে বাচনবিলাকো ব্যৱহাৰ কৰা নাই পাকঘৰৰ ধুব মোক সময় ক'ত পাওঁ সেইকাৰণে এই তেজপাতকে ব্যৱহাৰ কৰোঁ আৰু পিছফালখন গোটেই জংঘলেৰে ভৰি গৈছে এই বোনবিলাক চাগে গজি দীঘল চাগে যোৱাই টাইম নেপায় নহয় পিছফালে যাব সময়ৰ অভাৱ যে সেই বনবোৰ কাটিব নোৱাৰি জানো সময়নো ক'ত পাওঁ যোৱাই যাওক ভাত বনাওকগে যাওঁ ভাত মানে তুমি যেতিয়া ক'পা ঘৰত আছিলা কিবা খুটুং খাটাং শব্দ শুনিলো ভাবিলো তুমিয়ে বনাই আছা সেই বাচন সোপা ব্যৱহাৰ নকৰাই কহ ধৰিছে নহয় ঘঁহিছো চব মন আছেনে 2025টো মোৰ লগত একেলগে ঘৰখনত থাকিবলৈ প্ৰেছাৰ কুকাৰত চাউল তিয়াই থৈ আহিছো গেছত উঠাই দিওঁ থানাখনতচোন মনুষ্য এটা নাই কি হৈছে এই চব হেণ্ডছআপ ছাৰ হেণ্ডছআপ মানে সন্মান কৰিছো আকৌ এবাৰ কৰা আচ্ছা তুমিয়ে ন মই তুমিয়ে নহয় ছাৰ মই মোহন মই মোহনৰ নটোৱে কৈছো তোমাৰ ঘৰ ক'ত আছিলে এইখন থানাত এইখন থানা এইখন থানাতে মই তুলি গলো ছাৰ কি তুলি গলা মানে এইখন থানা পুলিচবিলাকে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে ছাৰ আৰু এইখন থানা পুলিচবিলাক যে মোৰ চাহতে ডাঙৰ দীঘল হৈছে ছাৰ এতিয়া যদি পুৰণা বাকী বহি খুচৰি দিওঁ 4-5টা পুলিচৰ এতিয়া বাকী ওলাইয়ে যাব ইমান ধুনীয়া আমাৰ লিলিচন এতিয়া কি কৰি আছা এতিয়ানো কি কৰিম সেইবিলাক কথা ক'বলৈ গ'লে বহু পইচা আগলৈ এইবোৰ সোধা নাই ইয়াত কি কৰি আছা এতিয়া এনে থানাখনে সোমাবলৈ আহিলো এটা পুলিচো নাই ছাৰ মইতো ফাৰ্ষ্টে আহি গলো তাৰপিছত আপুনি আহি আপোনাৰো দেৰি হৈছে আহি পালো দিয়াচোন বাকী মুখা নাই যে আহিব ৰবা আহিব কেতিয়া কি আহিব ৰবা চব অসমৰ পুলিচে যদি টাইম মেইনটেইন সেইটো কৰিব পাৰিছে আমাৰ মুখা পুলিচে কিয় নোৱাৰিছে হ'ব কুল নে কোলা ঠাণ্ডা হবলৈ কৈছো
কেনেকে ঠাণ্ডা হ'ব চা আপোনাৰ ঠাইত যদি পিতাম চাহ থাকিলেহেঁতেন চব পুলিচক উলিয়াই দিলেহেঁতেন ময়ো কিবা এটা কৰিব লাগিব চাই আছো চবকে এইজন চাহে মোৰ জেগাত পৰিছে বাহ ৰাতিপুৱালে চৰাই বাহৰ পৰা ওলালে কোন চাহ ঐ আমাৰ নতুন এচাই চাহ সপোন ছাৰ সময়ত ইমান ঠিক নহয় নেকি বাৰু কিয় দেৰি কৰিছে নেকি দমচুটত দেৰি কৰিছে এই হ'ব থানা এচাই চাই যদি দেৰি কৰে বাকীখিনি পুলিচে হ'ব মই তেখেতৰ হৈ ক্ষমা খুজিছো প্লিজ এতিয়া খং নকৰিবা মই ধৰিম কিন্তু হ'ব দিয়া আপোনাৰ কিয় দেৰি হৈছে এচাই চাহ বাদ দেখি আপুনি কিয় দেৰি কৰিছে এই মোৰ তোমাৰ নিচিনা ভাগ্য নাই নহয় দিনটো পিট পিটাই ঘূৰি ফুৰিবা দুপৰীয়া কাৰোবাৰ আগত ভাতটো খাই দিবা ৰাতি কাৰোবাৰ আগত শুই দিবা এতিয়া ৰাতিপুৱা ক'ত মাৰি আহিছা আচ্ছা আপুনি এইটো জুমুনি কৈছে নে মোক ইনচাল্ট কৰিছে তোমাৰ কেনেকুৱা লাগিছে মোৰতো ইনচাল্ট কৰা নিচিনা লাগিছে কিন্তু মই জুমুনি বুলি ধৰি লৈছো একদম ধুনীয়া বাকী মোহন তুমি যে আমাৰ পুলিচ মখাৰ কথা হিচাপ লৈ আছা তুমি নিজে দোকানলৈ গৈছা নে নাই হেই এইটো কি কথা আছে এইখনতো মোৰ নিজে দোকান আছে মই ৰাতি যাওঁ দিনত যাওঁ খোৱা সময়ত যাওঁ খোৱা সময়ত যাওঁ মোৰতো নিজে কথা আছে সেইখন এতিয়া তোমাৰ দোকান হৈ থকা নাই দাদা চাওঁ জলকীয়া আপুনি আধা কেজি দালি দি এবাটি দালি বনাইছে আপোনাৰ সেই ধোঁৱাখুলীয়া স্বভাৱটো নগ'ল আৰু এই ইমান বকিব নালাগে মোৰ পইচাৰে আনিছো এইবিলাক পনীয়াহে হৈছে আৰু অকণ খুহাব লাগে হে? শুনকচোন আৰু ভাজি চাজি একো নবনাই এই সেইবিলাক কটা বচা কৰিবলৈ মোৰ সময় ক'ত আছে পাপৰ অকণ ধুনীয়াকে শিকি এইবিলাক আলপৈচান ধৰিবলৈ মই নোৱাৰো দেই ঘৈণীয়েৰক মাতি দিয়া অৰি মই পঠাইছিলো আৰু মোৰ ঘৈণী আপোনাৰ ভণ্টি নহয় জানো? মোৰ পঠোৱা নাই নহয় নিজেহে গৈছে সোমাব কিন্তু আমাৰ হ'ব মই আছো আমাৰ মতে সোমাব মোৰ ঘৰৰ লক্ষী ওলাই গৈছে ময়ো চাওঁ মোৰ লক্ষী ফেঁচাজনী কাৰ ঘৰত পৰেগে বহুদিনৰ মূৰত আহি পেলাই ভাল লাগি গৈছে গাঁৱতো আকৌ য'ত ত'ত কোনে থৈ দিছে আজিহে টোপনি দে বহুত ধুনীয়াকে দেহি মানুহটো নাই যে মোৰ নামেই লিখি থৈছে মোহন CID দেহি কোনো এইটো উঠ দোকানৰ মালিকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগিছে নাজানিছ কোন দোকানৰ মালিক মোহন CID আপুচ জিনোটো তই দোকানৰ মালিক মই তই আচ্ছা মোৰ দোকানখন মানে গুডু 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 শব্দ ওলালে হ'ল মোৰ দোকানখন মানে তই টেপচা কৰি আছ কি টেপচা কৰিলো ওলা কলৈ ওলা মোক মোৰ দোকানৰ পৰা উলিয়াই দিয়ে কি হ'ল তোৰ টাচ কৰিছা কৰিলো টাচ কৰিলো টাচ কৰিছা পগলা নে কি এইটো কৰিলো টাচ কৰিছা কৰিলো টাচ কৰিলো টাচ টাচ কৰিলো কৰিছা কৰিলো